মই আগন্তুক বিধানসভা সমষ্টিত 26ত মই চেঙা সমষ্টিৰ পৰা মই টিকেট বিচাৰিম। মই বেছিকেলি মই এজন ডক্টৰ মানুহ। মই আচলতে মই ব্ৰেইনৰ ডক্টৰ, নিউৰ' সাইকিয়াট্ৰিষ্ট। মোৰ ৰাইজে বিভিন্ন ধৰণৰ ৰাইজে মোক মৰম কৰি সমষ্টিলৈ নমাই আনিছে। মই এতিয়াও মানুহৰ লগত উঠা বহা কৰি আছোঁ। মই ভাবোঁ মানুহৰ দুখ দুৰ্গতি মই দেখা পাইছোঁ। হয়তো মোৰ বিশেষকৈ মোৰ এইটো প্ৰয়াস নকৰোঁ মই কেতিয়াও যে দুখীয়াৰ পইচাবিলাক কমিশ্যন ৰাস্তা ঘাটৰ কমিশ্যন খাব লাগিব। এইবিলাক খাই ৰাস্তা ঘাট মানুহৰ ঘৰ বাৰী বহুত দুখীয়া মানুহৰ ঘৰ দেখা পাইছোঁ মই। তেওঁলোকৰ ঘৰটো হোৱাই নাই, সেইকাৰণে কেইটামান ইট গাঁঠি থৈ দিছে। গতিকে সেইবিলাক যাতে অদূৰ ভৱিষ্যতত নহয় আৰু ৰাইজৰ হৈ লগত থাকিব পাৰোঁ, ৰাইজৰ ঘৰে ঘৰে যাতে মই এটা সদস্য হৈ থাকিব পাৰোঁ। প্ৰত্যেকটো ঘৰৰ সমস্যা যাতে মোৰেই সমস্যা হয় আৰু প্ৰত্যেকটো অঞ্চলৰ সমস্যা যাতে মোৰেই সমস্যা হয়, মই এই এটা মানসিকতালৈ মই সমাজত নামিছোঁ। সমাজৰ ৰাইজে বা ভোটাৰ ৰাইজে যদি মোক গ্ৰহণ কৰে আৰু কংগ্ৰেছ দলে যদি মই টিকেট দিয়ে, মই যিহেতু টিকেট প্ৰত্যাশী, টিকেট দিয়ে, মই দেখিছোঁ যে মই বিপুল ভোটত জিকিমো আৰু মই ৰাইজৰ হৈ কামো কৰিব পাৰিম। আৰু কামৰ ভিতৰত মই ক'ম প্ৰত্যেকজন ৰাইজৰ মই ভাই ভাতৃ হৈ থাকিব বিচাৰোঁ আৰু প্ৰত্যেকটো ঘৰৰ মই সদস্য হৈ থাকিব বিচাৰোঁ। প্ৰত্যেকটো অঞ্চলৰ মই এজন মানুহ হৈ থাকিব বিচাৰোঁ আৰু মানুহক মানুহ হিচাপেই ট্ৰিট কৰি মানুহক মানুহ হিচাপে জীয়াই থকাৰ যিখিনি অধিকাৰ সেইখিনি মই চেষ্টা কৰিম আৰু মোৰ উদ্দেশ্য। মোৰ টকা পইচা নিয়াৰ কাৰণে মই MLA হোৱা নাই আৰু আল্লাহ যাতে সেইটো মোক কোনোদিন নকৰেও। চেঙাবাসীৰ ৰাইজৰ হৈ কি ক'ব? মই ক'লোঁ চেঙাবাসী ৰাইজক মই ক'ম যে যদি মই টিকেট পাওঁ, আপোনালোকে নিশ্চয় ক'ব যে তেওঁ মানুহজন উপযুক্ত যদি হয়, আপোনালোকে মোক উপযুক্ত যদি হয় বুলি তেনেহ'লে আপোনালোকে ক'ব যে তেখেতক টিকেটটো দিলে হয়তো জিকিব বা তেওঁ ভাল পাব। আৰু মই যদি টিকেট পাওঁ, আপোনালোকে বিপুল ভোটত হয়তো জয় কৰাব, তেতিয়াতো মই ক'লোৱে মই আপোনালোকৰ ঘৰৰ সদস্য হ'ম। কাৰোবাৰ ঘৰত যদি 2টা ভাই আছে, মোক দি 3টা ভাই হিচাপ কৰিব। কাৰোবাৰ যদি সন্তান নাই, মোক দি 1টা সন্তান হিচাপ কৰিব। কাৰোবাৰ যদি 2টা সন্তান আছে, মোক দি 3টা সন্তান হিচাপ কৰিব। আপোনাৰ ঘৰৰ সমস্যা, আপোনাৰ পৰিয়ালৰ সমস্যা, মোৰ সমস্যা। মই কংগ্ৰেছ মই কংগ্ৰেছৰ হাতৰ ছবিত লৈ আহিম আৰু মই ভাবোঁ অহাবাৰলৈ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে বিপুল ভোটত জয়ী হ'ব অসমত। আৰু আপোনালোকে ৰাইজে বা অসমৰ ৰাইজে কংগ্ৰেছতে ভোট দিব আৰু বিপুল ভোটত এই বৰ্তমানৰ চৰকাৰক উফৰাই কংগ্ৰেছ চৰকাৰৰ দল গঠন কৰিব। আৰু সেইকাৰণে মই কওঁ যে 26ত যুঁজ এখন হ'ব আৰু এই যুঁজখনত কংগ্ৰেছৰে জয় হ'ব, গৌৰৱ গগৈৰে জয় হ'ব, আমাৰে জয় হ'ব।